নমস্কাৰ মুন্না কিচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি 8 নৱেম্বৰ আৰু 8 নৱেম্বৰৰ দিনটো মোৰ সদায় বিশেষ হয় আৰু এইটো মোৰ খুব হেঁপাহৰ দিন হয় আৰু এই দিনটোৰ কাৰণে মই সদায় ৰৈ থাকোঁ আৰু তাৰ দুদিন আগৰ পৰাই মোৰ মনত বিৰাট ফূৰ্তি লাগি থাকে কাৰণ 8 নৱেম্বৰ হৈছে মোৰ বাৰ্থডে। আৰু আজি এতিয়া ৰাতিপুৱা মই উঠিলোঁ আৰু এতিয়া আমি আজি অলপমান ওলাই যাম আৰু সন্ধিয়ালৈকে ঘৰৰ পৰিয়ালৰ মানুহবোৰ মিলি একেলগে এসাঁজ আমি খাম আৰু সেইকাৰণে ভাবিছোঁ এটা সৰু চাই যিহেতুকে বাৰ্থডে হয় আৰু সেইকাৰণে সৰু চাই এটা ব্লগ বনাম আৰু এই ব্লগটো আপোনালোকৰ মাজত গৈ পাওঁতে নিশ্চয় দুদিন দেৰি হ'ব পাৰে আৰু সেইকাৰণে ব্লগটো আমি আজি ক'লৈকে যাম ৰাতিপুৱা ওলাই পেলাই যিহেতুকে আমাৰ নিয়া বেটা আছে আৰু নিয়া বেটাই বাহিৰলৈ ফুৰিবলৈ গৈ অত্যন্ত ভাল পায় আৰু সেইকাৰণে ভাবিছোঁ আজি আমি এইটো ব্লগটো বনাম আৰু সেই গোটেইখিনি আপোনালোকক দেখাই থাকিম আৰু কেনেকুৱা পায় আপোনালোকে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ। এয়া আমি এতিয়া যাবলৈ ৰেডি হৈছোঁ আৰু আমি এতিয়া ক'ত যাম এতিয়া কোনো নিৰ্দিষ্ট জেগা এটা ঠিক কৰা নাই, ভাবিছোঁ এনেই ওলাই যাম যিহেতুকে আজিকালি নিয়াই বাহিৰত গৈ পেলাই ভাল পায় আৰু আজি জন্মদিন আৰু সেইকাৰণে পৰিয়ালৰ সকলোবোৰ মানুহে একেলগে আমি ক'ৰবাত ওলাই যাম বুলি ভাবিছোঁ। এতিয়া আমি ভাৰত ভূটান সীমান্ত হৈ পেলাই সোমাই আহিছোঁ। পাঠশালাৰ পৰা এই ৰাস্তাটোৰে প্ৰায় 25-30 কিলোমিটাৰমান যোৱাৰ পাছতে ভাৰত ভূটান সীমান্তৰ সেই ৰোডটো হয় আৰু আমি আগতে যোৱা নাই, ভূটানৰ বেলেগ বেলেগ ৰাস্তাৰে আমি কেইবাবাৰো গৈছোঁ আৰু পাঠশালাৰ এই পথটোলৈ আমি কেতিয়াও সোমোৱা নাই আৰু আমি এতিয়া আহি আছোঁ এই ৰাস্তাটোৰে আৰু দুই কাষে সেউজীয়া আৰু দেখিবলৈ অত্যন্ত ধুনীয়া হয়। আমি আহি থকাৰ পথছোৱাত দেখিছিলোঁ পথাৰৰ দুই কাষে সোণালী ধাননি পথাৰে উপচি পৰিছে আৰু ক'ৰবাত ধানবোৰ দায়ো আছিলে আৰু হয়তো কোনোবাই ধানবোৰ লৈ গৈও আছিলে। দেখিয়ে ভাল লাগি যোৱা এটা পৰিৱেশ হয় আৰু এনেকৈ আমি এতিয়া আহি আছোঁ। আমি এতিয়া দাওধৰা চেকপোষ্টত ৰৈ আছোঁ। গাড়ী নাম্বাৰবোৰ তেওঁলোকে লৈ লৈছে, ডকুমেণ্টবোৰ লৈ লৈছে। যিহেতুকে আমি এখন কাণ্ট্ৰি এখনত সোমাম, ইণ্ডিয়াৰ পৰা আমি এতিয়া ভূটান কাণ্ট্ৰিত সোমাই আছোঁ আৰু সেইকাৰণে তেওঁলোকৰ যিখিনি ফৰ্মেলিটিছ আছে সেইখিনি ফৰ্মেলিটিছ পৱন গৈছে কৰিবৰ কাৰণে। এয়া আমি আহি আছোঁ আৰু শুকুলা মেঘ, নীলা আকাশ আৰু সেই দূৰত ভূটানৰ সেই পাহাৰবোৰ আৰু যিমানে আমি আগবাঢ়ি গৈ আছোঁ সিমানেই উচ্চতাবোৰ বাঢ়ি বাঢ়ি গৈ আছে আৰু ৰাস্তাবোৰো খুব ধুনীয়া হয়। আপোনালোকে মন কৰিলে কেতিয়াবা আহিব পাৰিব আৰু সেউজীয়া আৰু সেউজীয়া। চেকপোষ্টটো পাৰ হৈ কিছু দূৰ গৈ আমি এটা জেগাত ৰৈ দিছিলোঁ। পৰিৱেশটো আছিল খুব সুন্দৰ, চাৰিওপিনে সেউজীয়া, ওপৰত নীলা আকাশ আৰু মেঘবোৰ ভাহি আছিলে। আমি এই পৰিৱেশটো এবাৰ নিয়া বেটাক দেখাবলৈ বিচাৰিছিলোঁ। বতাহ বলি আছিলে, এটা ঠাণ্ডা ঠাণ্ডা আমাৰ অনুভৱ হৈছিলে আৰু আমি বিচাৰোঁ যে আমাৰ দৰে শৈশৱ এটা সিও পাওক। তাৰ লগত ধেমালি কৰিছিলোঁ, কিছু সময় আমাৰ কেমেৰাত বন্দী কৰিছিলোঁ, ফটো উঠিছিলোঁ। আমি বিচাৰোঁ যে তাৰ অকণমান হাঁহিয়েই আমাক বহুত বেছি সুখী কৰি তোলে। এনেদৰে কিছু সময় ধেমালি কৰিয়ে আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিছিলোঁ। তাৰ অকণমান হাঁহি আৰু তাৰ অকণমান আনন্দই আমাক বহুত বেছি সুখী কৰি তোলে। আমিও তাক এনেকুৱা এটা সদায় পৰিৱেশ দিবলৈ চেষ্টা কৰোঁ। সময় পালে আমি তাক বাহিৰলৈ উলিয়াই লৈ আহোঁ। কিছুদেৰি ধেমালি কৰি আমি এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আমি এতিয়া ইণ্ডো ভূটানৰ ভিতৰত সোমাম। এই দূৰত আমি অকণমান গ্ৰীণ কালাৰ আপোনালোকে দেখিছেনে, এখন চাইনবোৰ্ড লগোৱা আছে আৰু ট্ৰাকবোৰ শাৰী শাৰীকৈ থিয় হৈ আছে। আমি তেতিয়ালৈকে গম পোৱা নাই, ভাবিছোঁ যে খুব বেছি জাম আছে নেকি আৰু ইয়াত লিখা আছে ইণ্ডো ভূটান বৰ্ডাৰ আৰু এতিয়া আমি ইয়াৰ ভিতৰত সোমালোঁ।
আগত বহুকেইখন গাড়ী ৰৈ আছিলে, সেইকাৰণে আমাৰ গাড়ীখন বহু পিছতে ৰাখিবলগীয়া হৈ গৈছিলে। আমি গাড়ীৰ পৰা নামি গৈ গম পাইছিলোঁ যে ভূটানৰ এতিয়া গেটবিলাক বন্ধ হৈ আছে, কিয়নো কৰোণাৰ কাৰণে এতিয়াও ভূটান খুলি দিয়া হোৱা নাই। বেলেগ দেশৰ কাৰণে বা সাধাৰণ মানুহৰ কাৰণে এতিয়াও ভূটানৰ গেটবোৰ খুলি দিয়া হোৱা নাই। কিছু সময় আমি তাত ৰখিছিলোঁ আৰু কেইখনমান ফটো উঠিছিলোঁ আৰু তেনেকৈ কিছু সময় অতিবাহিত কৰি আমি এই শাৰী শাৰী থিয় হৈ থকা ট্ৰাকবোৰৰ মানুহবোৰৰ লগত আমি কথা পাতিছিলোঁ আৰু তেওঁলোকৰ পৰা জানিব পাৰিছিলোঁ যে তেওঁলোকে ক্লিংকাৰ নিবলৈ আহিছে আৰু এটা নিৰ্দিষ্ট সময়ত তেওঁলোকেও এনেকৈ ৰৈ থাকে। নিৰ্দিষ্ট সময়ত তেওঁলোকক এস্কৰ্ট লৈ পেলাই ভূটানৰ ভিতৰলৈকে লৈ যোৱা হয়। মাত্ৰ তেওঁলোকৰ ট্ৰাকত 2জনহে মানুহ যাবলৈ পাৰে, বাকীবোৰ মানুহ ৰৈ যাব লাগে আৰু সেই এস্কৰ্ট লৈ পেলাই ক্লিংকাৰ ভৰাই তেওঁলোকক আকৌ লৈ অহা হয়। তেনেকৈ ভূটান যিহেতুকে ভূটানৰ ভিতৰলৈকে আমি যাবলৈ নাপালোঁ, আমাৰ মনবোৰ সেমেকি উঠিছিল আৰু আমি আকৌ আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিছিলোঁ। যিহেতু তেতিয়া দুপৰীয়া 1 বাজি গৈছিল আৰু আমি ভূটানৰ সেই ৰাস্তাৰ পৰা উভতি আহিছিলোঁ। সেমেকা মন এটা লৈ ভূটানৰ পৰা উভতি আহোঁতে তেতিয়া দুপৰীয়া 1 বাজিছিলে আৰু নিয়াৰ খাবলৈও সময় হৈছিল। সেই সময়ত পথৰ কাষত কোনো হোটেল নাইবা ৰখিবলৈ কোনো নিৰ্দিষ্ট এখন ঠাই নোহোৱাৰ বাবে আমি পথৰ কাষতেই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আমি ৰখি পেলাই নিয়াই খুৱাইছিলোঁ আৰু সেয়া আছিল তাৰ জীৱনৰ প্ৰথমটো পিকনিক। আৰু আমিও নিয়াৰ লগতে ঘৰৰ পৰা লৈ যোৱা চাহ, বিস্কুট, কেক আৰু ভুজিয়াৰে লঘু আহাৰ কৰিছিলোঁ বা তাৰ লগতে আমিও পিকনিক কৰিছিলোঁ। প্ৰকৃতিৰ মাজত তেনেকৈ খাই পেলাই আমাৰ বেয়াও লগা নাছিল আৰু ভালেই লাগিছিল। তাৰপিছত এয়া আমি লৈ গৈছিলোঁ বিস্কুট, বুন্দিয়া লাডু, কেক, ভুজিয়া আৰু 2-3বিধ বিভিন্ন ধৰণৰ মিঠাই আৰু লাল চাহ। আৰু এই সকলোবোৰ খাই যিহেতুকে হাতত আমাৰ সময় আছিল আৰু সেইকাৰণে আমি আহিছিলোঁ সৰ্থেবাৰীত থকা কৃষ্ণগুৰু সেৱা আশ্ৰমলৈকে। আৰু সেৱা আশ্ৰমৰ সন্মুখত এয়া সৰু সৰু কিছুমান হোটেল আছে আৰু তেওঁলোকৰ এটা বস্তুৱে ভাল লাগিছিলে যে এই ফুচকাবোৰ তেওঁলোকে হাতেৰে ব্যৱহাৰ কৰা নাছিলে, সকলোবোৰ চামুচেৰে ব্যৱহাৰ কৰিছিলে। আৰু আমিও তেওঁলোকৰ পৰা ফুচকা খাইছোঁ আৰু খাইছোঁ গৰম গৰম ৰুটি। তেওঁলোকে গৰম গৰম ৰুটি বনাই দিয়ে, পৰঠা পায়, চাওমিন পায় আৰু দুপৰীয়া সময়ত ভাতৰো ব্যৱস্থা আছে। আমি যিহেতুকে গৈ পাওঁতে অলপ দেৰি হৈছিল, আমি সেইকাৰণে ভাত খোৱা নাছিলোঁ আৰু আমি সকলোৱে গৰম গৰম ৰুটি খাইছিলোঁ। আপোনালোকে যদি কেতিয়াবা কৃষ্ণগুৰু সেৱা আশ্ৰমলৈকে আহে, তেতিয়াহ'লে এই সন্মুখত থকা হোটেলবোৰতে আহাৰ গ্ৰহণ কৰিব পাৰিব। খুব পৰিষ্কাৰ পৰিচ্ছন্ন, যদিও হোটেলবোৰ সৰু নাইবা মাটিৰে হয় তথাপিতো পৰিষ্কাৰ পৰিচ্ছন্ন। আৰু এয়া গৰম গৰম ৰুটি তেওঁলোকে বনাই দিছে আৰু ভাজি আৰু তৰকাৰী আৰু মটৰৰ ঘুগুনি এইবোৰো খাবলৈ খুব সোৱাদ হয় আৰু বৰ বেছি মছলাও নাথাকে আৰু খায়ো ভাল লাগে। এতিয়া আমি সোমাইছোঁ কৃষ্ণগুৰু সেৱা আশ্ৰমৰ ভিতৰত। ইয়াত ফটো নাইবা ভিডিঅ' লোৱাৰ অনুমতি সাপেক্ষেহে ল'ব পৰা যায় আৰু আমি তাতেই তেওঁলোকক সুধি পেলাই আমি ফটো আৰু ভিডিঅ' কৰিছিলোঁ। আৰু খুব বেছি গোটেই এৰিয়াটো বহুত ডাঙৰ হয়, প্ৰায় 350 বিঘামান মাটিত তেওঁলোকৰ গোটেই হস্পিটেল আছে, ইউনিভাৰ্চিটি, স্কুল, কলেজ আৰু হোষ্টেল, তেওঁলোকৰ ভকতসকল থকা সেই ঘৰবোৰ, এই গোটেই এৰিয়াটো চাবৰ কাৰণে অলপ সময়ৰ প্ৰয়োজন হয়। যিহেতুকে আমাৰ হাতত সময় কম আছিলে আৰু গধূলি আমাৰ ঘৰত উপজা দিনৰ এটা সামান্য আয়োজনো কৰা হৈছিলে, সেইকাৰণে আমি থুলমূলভাৱে অলপ সময় চাই পেলাই আমি আহিছিলোঁ। কাৰণ আগতেও আমি এদিন আহিছিলোঁ, এইবাৰ মা দেউতাহঁতে যোৱা নাছিলে কাৰণেহে এইবাৰ আমি দেখাবলৈ গ'লোঁ। আমি খুব পটাপট তাড়াতাড়িকৈ যিমানখিনি পাৰোঁ সিমানখিনি চাইছিলোঁ। যিহেতুকে ন্যায়ো টোপনি গৈছিল আৰু ন্যায় দেখাই পোৱা নাছিল সেইবিলাক। তেওঁলোকৰ কীৰ্তন ঘৰ আৰু হোষ্টেল, মানুহৰ এইবিলাক হৈছে উইভিং আৰু উইভিঙত তেওঁলোকৰ নিজৰ ব্যৱহাৰৰ কাপোৰবোৰ তেওঁলোকে নিজেই ইয়াতে বনাই লয় আৰু তাৰ উপৰি তেওঁলোকৰ বিক্ৰীৰ ব্যৱস্থা এটা আছে। আৰু এই সকলোবোৰ চাই আমি ঘৰলৈ উভতি আহিছিলোঁ আকৌ এদিন যোৱাৰ প্ৰতিশ্ৰুতিৰে।
বিশেষ দিনবোৰ সদায় মোৰ আপোনবোৰে বিশেষ কৰি তোলে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। এইবাৰ মোৰ বা আৰু ভাগিনে বাই নিজ হাতেৰে বনাই মোৰ কাৰণে এটা কেক আনিছিলে। কেকটো দেখিবলৈ যিমান ধুনীয়া আছিলে, খাবলৈ সিমান বেছি সোৱাদ আছিলে। ষ্ট্ৰবেৰী কেক হয়। তাই খুব ধুনীয়া ধুনীয়া কেক বনায় আৰু বাৰ্থডেৰ সন্ধিয়া আমি আজি সকলোৱে মিলি পেলাই মা, দেউতা, ভণ্টি, বা আৰু আমাৰ ন্যায় বেটা সকলোৱে আমি কেকটো কাটি পেলাই উদযাপন কৰোঁ। আৰু লগতে আমাৰ খুব চিনাকি দাদা দুজনো আমাৰ লগত থাকে আৰু এই সকলোবোৰ লাইট লগাই পেলাই ইমানখিনি কৰা সেয়া মোৰ ভণ্টি আৰু মোৰ হাজবেণ্ড পৱনে গোটেইখিনিয়ে কৰে। আৰু আমি এতিয়া ন্যায় বেটা আৰু আমি কেক কাটিম। সৰুৰে পৰাই মাহঁতে আমাৰ বিশেষ দিনবোৰ সদায় উদযাপন কৰি আহিছে। বৰ বিশেষ একো কৰিব নোৱাৰিলে মন্দিৰত শৰাই এখন নাইবা আমাৰ ভালপোৱা খাদ্যবোৰ বনাই দিয়ে, পায়স অলপো বনাই দিয়ে। এনেদৰে আমি সৰুৰে পৰা জন্মদিনবোৰ পৰিয়ালৰ সৈতে একেলগে উদযাপন কৰি আহিছোঁ। আৰু বিয়াৰ পাছতো এই ক্ষেত্ৰত মোৰ স্বামী পৱনেও সদায় আগভাগ লয় আৰু মোৰ ভণ্টি, বা, মা, দেউতা সদায় মোৰ বিশেষ দিনবোৰ আপোন কৰি তোলে। পুৱাৰ পৰা আহি আছিল। আজি মোৰ বহুত শুভেচ্ছা। মই সকলোবোৰকে মেছেজবোৰৰ ৰিপ্লাইও দিব পৰা নাছিলোঁ শুভেচ্ছাবোৰৰ। আৰু এতিয়া আহি গ'ল খোৱাৰ সময়। বৰ বিশেষ একো আজি বনোৱা নাছিলোঁ কাৰণ গোটেই দিনটো ভাগৰি আছিলোঁ। বুটৰ দাইল বনাইছিলোঁ, পালেক পনীৰ বনাইছোঁ, পোলাও আৰু বিলাহী দি মাছ, নাৰিকল দি কলডিল আৰু চিকেন পটল ভাজি, এইখিনি আমি আজি বনাইছিলোঁ। আৰু আহিছিলে আমাৰ দুজন দাদা আৰু তেওঁলোক দুজনো আমাৰ খুব কম দিনৰে চিনাকি হয় যদিও একেবাৰে পৰিয়ালৰ আপোনৰ দৰেই হৈ পৰিছে। খোৱা বোৱা শেষ হোৱাৰ পাছত যেতিয়া উপহাৰবোৰ খুলিছিলোঁ, আজি বহুত উপহাৰ আহিছে আৰু সকলোবোৰ উপহাৰৰ ভিতৰত মোৰ দুটা উপহাৰ সকলোতকৈ বেছি ভাল লাগিছিলে। আৰু আমাৰ খুব কম দিনৰে চিনাকি নলবাৰী ENT চিকিৎসক ডক্টৰ নিবাৰণ শৰ্মা দাদাই মোক এই শ্বলখন দিছিলে, যিখন মই গাত লৈ আছোঁ। আৰু তেওঁ খুব ধুনীয়াকৈ নিজে গৈ পেলাই পচন্দ কৰি আনিছে। আৰু আপোনালোকেও জনাবচোন কেনেকুৱা লাগিছে। আৰু যদি আপোনালোকৰ ENT কেতিয়াবা প্ৰয়োজন হয়, ডক্টৰৰ কাৰণে প্ৰয়োজন হয়, তেওঁৰ ওচৰত আহিব পাৰে। তেওঁ খুব ভাল চিকিৎসক হয়। আৰু বহুত গিফ্ট আছে। সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ভাল লাগিছিলে মোৰ আন এজন দাদাই দিছিলে, মালাকৰ দাদা, তেওঁ দিছিলে এইটো গোপাল কৃষ্ণ। আৰু গোপাল কৃষ্ণটো দেখিবলৈ কিমান মৰম লগা আৰু কিউট হয় দেখিছেনে? খুব ভাল লাগিছিলে। বাকী সকলোৱে মোক যিমান মৰম দিলে, আজি শুভেচ্ছা দিলে আৰু মোৰ বিশেষ দিনটো বিশেষ কৰি তুলিলে, সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।